থাকিব আৰু 4টা মিডিয়াম আৰু 108 মাইনৰ ব্ৰিজ ইয়াত থাকিব। তাৰমানে কিমান হ'ব? 112, 130, 113টা ব্ৰিজ থাকিব চকীহোলাৰ পৰা তাৰাপুঙলৈ। এতিয়া তাৰাপুঙলৈ ৰাস্তা আমি দিলোঁ। তাৰাপুঙৰ পৰা আৰু দৰাবাৰলৈ 26 কিলোমিটাৰ থাকি গ'ল, 25-26 কিলোমিটাৰ। এইটো আমি পঠিয়াইছোঁ অলৰেডি প্ৰজেক্ট। আপোনালোকে প্ৰাৰ্থনা কৰক। তাৰাপুঙৰ কানেক্টিভিটিটো খুব ভাল। বিজনেছবিলাক বোকাঘাটৰ পৰা দলামাৰা হৈ আমাৰ তাৰাপুঙলৈ কৰিবলৈ কাৰণে ভাল হ'ব। ইমান ধুনীয়া ৰাস্তা, একদম ভাল লাগিব এই জেগাটোত গৈ পেলাই। এইটো হৈছে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্ব। হাঁহিছিলে বহুতে ইলেকশ্যনত কয় পৰিৱৰ্তন নহয় ফাটাবৰ্তন বুলি কৈছিলে আমাক, হয়নে না? কংগ্ৰেছৰ দিনত ট্ৰিটমেণ্ট কৰিবলৈ গ'লে গৰু ছাগলী মাটি বন্ধক দিব লাগে, গৰু ছাগলী বেচিব লাগে। বিজেপিৰ দিনত কিবা বেনিফিট পাবলৈ হ'লে আপোনালোকে ব্লকত ঘোষ দিব লাগে, DC অফিচত ঘোষ দিব লাগে, MLA MSC ঘোষ দিব লাগে। ইয়াৰ আপোনাৰ একাউণ্টত ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ। অৰুণোদয় মহিলাসকলৰ কাৰণে মাহৰ 10 তাৰিখত আপোনালোকৰ একাউণ্টত পইচা সোমাই যায়। সোমাই নাই নোসোমাই? যিবিলাকে পাইছে, নোপোৱাবিলাকতো বেলেগ কথা, এইবিলাকেও পাব। তাৰো কাৰণে আমি ব্যৱস্থা কৰি আছোঁ। ডাইৰেক্ট সোমাই। এনেকা জোতা হয়তো 150 টকীয়া জোতা পিন্ধি আছে। বিজেপি চৰকাৰ এনেকাহে নোৱাৰে। কেলে? যি পইচা আহিব সেইটো ডাইৰেক্ট তাতে দেখিছোঁ আন্ধাৰ। আমি